Welcome to my channel Sisters Vlog. মই পৰি আজি মই বিশেষ ভিডিঅ' তেনেকৈ একো নাই খুৰা ছোৱালী মই কিউ সিস্টাৰ তাই মোক বহুত ফ'ৰ্চ কৰাৰ কাৰণে আজি বনালোঁ আৰু এই ভিডিঅ'টোত তেনেকুৱা একো নাই তাই কৈছে যে পৰিবা তুমিতো সদায় মেকআপ কৰি থাকা নৰ্মেল মেকআপ কৰি থাকা তুমিতো এটলিষ্ট এটা ভিডিঅ' এটা বনাব পাৰা সেয়া কৈছে আৰু তুমি এটা ভিডিঅ'টো বনোৱা তুমি কি কি ইউজ কৰা তুমি কি কি মানে ষ্টাইল কৰা জাষ্ট তুমি নৰ্মেল তুমি এটা ভিডিঅ' বনোৱা সো তাই ৰিকুৱেষ্টত মই এতিয়া ভিডিঅ'টো বনাইছোঁ আৰু কেনেকুৱা বা তাই মই ৰিকুৱেষ্ট কৰিছে যদি আৰু ভিডিঅ'টো বনাইছোঁ মোৰ এই সিস্টাৰ এই কিউ সিস্টাৰ মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ তোমাৰ নামটো কৈ দিয়া মোৰ নাম মনস্বিনী বৰগোহাঁই এয়াই মোৰ কিউ সিস্টাৰ আৰু তাই মানে বেছিকৈ মোৰ লগত বেছি লাগি থাকে আৰু পৰিবাকে সো তাই মই ৰিকুৱেষ্টত মই এটা ভিডিঅ' বনাইছোঁ আৰু তুমি দেখাই দিয়াটো মোৰ মেকআপৰ বস্তু তেনেকুৱা একো মানে হেৰি নাই নৰ্মেল মেকআপখিনি আৰু খালি মোৰ খিচিং খাচাং মানে ফুলিৰ প্ৰতি বহুত ইণ্টাৰেষ্টেড বহুত ৰাফ হয় মই কিবা এটা বস্তু ভাল লাগিলে কিনো তেনেকুৱা হয় আৰু মানে ৰুমটো ফুলিয়ে নধৰা হৈ আছে ঘৰটো বহুত গালি খাই আছোঁ তোৰ ষ্টাইলৰ প্ৰতি বেছি হেৰি হৈছে খিচিং খাচাং ফুলি য'তে ত'তে আৰু আহোঁ মই দেখুৱাইছোঁ এয়াই মোৰ মেকআপৰ বস্তুখিনি ইয়াতে মোৰ সোমাই আছে মোৰ সাৰথিখিনি আৰু মই দেখুৱাম বিশেষকৈ মই ছানগ্লাছটো মোক লাগে বিশেষকৈ মই ওলাই যোৱা হয় য'লৈ যাওঁ মোৰ এই ছানগ্লাছটো খুব মোৰ প্ৰয়োজন হয় সেই মোক বহুত প্ৰটেকশ্যন দিয়ে চ' এইখন মোৰ ছানগ্লাছ আৰু এইটো এল'ভেৰা স্কিন কেয়াৰ জেল আৰু যিহেতু মই ইভিনিং টাইমত স্কিন কেয়াৰ জেল মই এল'ভেৰা লগাই থৈ দিওঁ এইটো নৰ্মেলি এনেও এল'ভেৰাটো ভালেই হয় আৰু ইয়াতো যেতিয়া লগাব পাৰে ইয়াত কোনো মানে কেমিকেল বোলা বস্তুটো নাই নেচাৰেল হয় আৰু সেইটো হৈছে মোৰ পাৰফিউম ইয়াৰ গম পাইছে মই আছোঁ আৰু দেখুৱাইছোঁ পাউডাৰ এইটো আছোঁ সেইটো দেখিছে আৰু দেখুৱাই আছোঁ হোৱাইট টন সেইটো শেষ হ'ল অলৰেডি এইটো মুখত মানে ক'ৰবাত মানে বিউটি হ'বৰ কাৰণে মানে ব্ৰাইটনেছটো আহিবৰ কাৰণে এইটো লগা হয় আৰু কি দেখুৱা এইটো আৰু ফেয়াৰ লাভলী এইটো শেষ হৈছে অলৰেডি য'তে ত'তে প্ৰগ্ৰেম হৈ থাকে এইটো বিয়া চিয়া গাঁওবিলাকত হৈ থাকে চ' মুখত ব্ৰাইটনেছটো আহিবৰ কাৰণে এইটো লগাওঁ আৰু চকুটো কৰিব লাগিবতো সেয়াই আৰু কি দেখুৱাম এইকেইটা পাউডাৰ শেষ হ'ল এইকেইটা দেখিছে লেকমি সেয়াৰ আৰু কি দেখুৱাম কি সোমাই আছে ইয়াত মানে পাত্তাই নাই মানে ইয়াত কি সোমাই আছে মানে একো পাত্তাই নাই মানে ঢেৰ যি টি সোমাই আছে বিশেষকৈ এনেকৈ উলিয়াব পৰা বস্তু নাই বাহিৰতো আহি ইয়াতে থয় যিকোনো বস্তু চ' ইমান ইম্পৰ্টেণ্ট বস্তু নাই এইটো হেয়াৰ এইটো বা হয় বা বস্তু পাব মানে বায়ে মানে বস্তু মানে কিছুমান মানে ভাল বস্তু মানে চুলিত ঘঁহা তেল হয় বা এনেকৈ চিৰাম হয় সেনেকৈ লুকুৱাই থৈ দিয়ে মই বাৰ পৰা মানে মনে আনো তাই মানে য'তে মানে কি বুলি ক'ম এতিয়া তাই বেগৰ ভিতৰত লুকুৱাই থোৱা অভ্যাস আছে যিহেতু মইতো এইখিনি ঘঁহোতো তাইৰ পৰা মানে খুব টানো মানে ক'ত থৈছে বস্তু মানে চাওঁ মানে তাই যেতিয়া নাই ফটোপটা লগাওঁ ভনীয়েকবিলাক এনেকুৱাই হয় নহয় জানো সেয়াই আৰু মোৰটো হৈছে হোষ্টেল লিপষ্টিক হয় দেখিছে ইমান দামী লিপষ্টিকো নাই কিন্তু হোষ্টেল লিপষ্টিকে লগাওঁ আৰু নৰ্মেলি মানে ক'ৰবালৈ গ'লেহে লগোৱা হয় ন চ' ইমান হোষ্টেল লিপষ্টিকে লগাইছোঁ এইটো মোৰ ক্ৰেজি লিপছ একচুৱেলি মানে বেবী পিংক সেইটো আৰু ফেচলিনটো থাকেই আৰু আইনাটো লাগেই যিহেতু ক'ৰবাত কিবি প্ৰগ্ৰেম হ'লে বা আইনা চকু লগালে ভাল লাগে আৰু মোৰ আৰু এযোৰ গ্লাছ আছে
আজি গ্লাছ নৰ্মেলি গ্লাছ নলগাই যাব পাৰোঁ সেয়াই ফ্ৰেণ্ডছ আৰু মোৰ ফুলি কালেকশ্যনটো আছে বাটটো সোমাই আছে এতিয়া মই চাব লাগিব য'তে ত'তে থোৱা অভ্যাস আছে মানে ফুলি পিন্ধা মানে পিন্ধিলৈ ক'ৰবাত থ'লোঁ মানে তেনেকুৱা ঘৰতো বহুতখিনি গালিও শুনো কিছুমান বস্তু মানে চিজিল নাই চ' ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে ভিডিঅ'টো জনাব যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লভ ইউ ফ্ৰেণ্ড বাই